Super Hits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। এইখন চিঠি আহিছে মাজুলীৰ পৰা, পঠিয়াইছে সোণমণি বৰাই। তেওঁ নিজৰ লাভ ষ্টৰীৰ নাম দিছে ভাল পাব নাজানিলোঁ। তেওঁ লিখিছে, হাই পাহিবা, ভালনে আপোনাৰ শ্ব'ৰ মই বিগ ফেন। ডিৰেক্ট শুনিব নোৱাৰোঁ, চ' ডাউনলোড কৰিয়ে শুনো। আপোনাৰ শ্ব'ৰ সকলো লাভ ষ্টৰী শুনি মই মোৰ লাভ ষ্টৰীটো আপোনালৈ নিলিখাকৈ থাকিব নোৱাৰিলোঁ। নোকোৱাকৈ থাকিব নোৱাৰোঁ যে আপোনাৰ ভইচটো বহুত ধুনীয়া, সেইকাৰণে হয়তো লাভ ষ্টৰীবোৰ শুনি আৰু ভাল লাগে। পাহিবা, মোৰ নাম সোণমণি বৰা। মোৰ প্ৰথম প্ৰেম আৰম্ভ হৈছিলে যেতিয়া মই ক্লাছ 8ত আছিলোঁ। জানিছিলোঁ ইটছ প্ৰিটি চুন, কিন্তু প্ৰেমে জানো মানে বয়স, ধৰ্ম, জাতিভেদ। তাই তেতিয়া ক্লাছ 7ত আছিলে। প্ৰথম দেখাতেই যেন মই তাইক ভাল পাই পেলাইছিলোঁ। স্কুলৰ গেটৰ সন্মুখত তাইক প্ৰথমবাৰৰ বাবে দেখিছিলোঁ। মনটো কিবা ভাল লাগি গৈছিলে। তাইৰ নাম মই নাজানিছিলোঁ। ক্লাছৰুমৰ সন্মুখত ৰৈ মই তাইৰ ৰুমৰ ফালে চাই আছিলোঁ। কিজানিবা তাইক আকৌ দেখা পাওঁৱেই। নাই, নেদেখিলোঁ তাইক। প্ৰাৰ্থনাৰ সময়ত তাই মোৰ আগত আছিলে। তেতিয়াহে তাইক ভালকৈ দেখা পালোঁ। লং ষ্ট্ৰেইট হেয়াৰ। সেই চুলিকোচাৰ কাৰণে মই তাইৰ বেছি আপোন হৈ গৈছিলোঁ। লগৰটোৱে তাইক চাই থাকোঁতে দেখি সুধিছিল যে মই তাইলৈ কিয় ইমান চাই আছোঁ। মই তাকে তাইৰ নামটো সুধিলোঁ। তাৰ পৰা গম পালোঁ তাইৰ নাম নিতু। কিন্তু মনত ভয় শংকাৰ বাবে তাইক কেতিয়াও ভাল পাবলৈ সোধা নাছিলোঁ। এনেদৰে যেন 2 বছৰ গুচি গ'ল। সোণমণি এজনী ছোৱালীক দেখি ভাল পালে। ইটছ লাইক লাভ এট ফাৰ্ষ্ট চাইট, বাট ক'বলৈ সাহস নকৰিলে। আৰু তেনেদৰে 2টা বছৰ পাৰ হৈ গ'ল। চ' আগলৈ গৈ থাকিম। কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী। N93.5 Red FM বজাতে ৰহো। Red FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। Super Hits 93.5 Red FM-ত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ সোণমণি বৰাৰ লাভ ষ্টৰী ভাল পাব নাজানিলোঁ। আগলৈ তাই লিখিছে, ক্লাছ 10 পালোঁ। বুকুত ফুলি ৰোৱা প্ৰেমৰ ফুলপাহ মৰহি যাব ধৰাত আকৌ সাৰ পানী দিবৰ বাবে বাহিৰলৈ উলিয়াই আনিলোঁ। মোৰ ভাল ফ্ৰেণ্ড এজন আছিল প্ৰাঞ্জল। এদিন ৰাতিপুৱা সি আমাৰ ঘৰলৈ আহিছিল আৰু পঢ়াৰ মাজতে সি মোক মই কাৰোবাক ভাল পাওঁ নেকি সুধিছিল। মই মোৰ মনৰ কথাবোৰ তাক কৈ দিলোঁ। ক্লাছ 7তে দেখা সেইজনী ছোৱালীৰ কথা যাক মই মনে মনে ভাল পাই আছিলোঁ, যাৰ প্ৰতি মোৰ প্ৰেম দিনক দিনে বাঢ়ি গৈ আছিল। তাক সেইবোৰ কোৱাৰ পাছত আমি দুয়ো স্কুল গ'লোঁ। প্ৰাঞ্জলে গৈ তাইক মোৰ কথাবোৰ ক'লে। 2nd ক্লাছৰ পিছত সি আহি তাইৰ লগত মোৰ কথা কি ক'লে তাক সুধিলোঁ। সি ক'লে, মই চব অ'কে কৰি থৈছোঁ, মাত্ৰ তই তাইক নিজে এবাৰ সুধিব লাগিব। মই ঠিক আছে বুলি ক'লোঁ, কিন্তু মই ভিতৰি ভিতৰি ঘামি পৰিলোঁ। জীৱনত প্ৰথমবাৰৰ বাবে মই কোনো ছোৱালীক ভাল পাবলৈ সুধিম। লাঞ্চ টাইমত মই তাইক ভাল পাবলৈ সুধিলোঁ। প্ৰাঞ্জলৰ কথা মতে তাই এজনী ফ্ৰেণ্ডক লৈ বাহিৰলৈ গ'ল আৰু মই আৰু প্ৰাঞ্জল বাহিৰলৈ গ'লোঁ তাইৰ পিছে পিছে। প্ৰাঞ্জলে মোক তাইৰ লগত চিনাকি কৰাই দি আঁতৰি গৈছিল। তেতিয়াই তাইক মই ভাল পোৱাৰ প্ৰস্তাৱ আগবঢ়ালোঁ। তাই মাত্ৰ এদিনৰ সময় বিচাৰিলে মোৰ পৰা, যাৰ কাৰণে 2 বছৰ ৰৈ থাকিব পাৰিলোঁ। তাইৰ কাৰণে আৰু এদিন ৰোৱাটো মোৰ কাৰণে ডাঙৰ কথা নাছিলে। সোণমণিয়ে অৱশেষত নিতুক নিজৰ মনৰ কথা ক'লে আফটাৰ 2 years, আৰু তাই এদিনৰ সময় বিচাৰিলে। চ' আনচাৰ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰী। N93.5 Red FM বজাতে ৰহো। Red FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। Super Hits 93.5 Red FM-ত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ আজি সোণমণি বৰাৰ লাভ ষ্টৰী ভাল পাব নাজানিলোঁ। আগলৈ তাই লিখিছে, 5 দিনে তাই মোক ভাল পোৱাৰ কথা ক'লে। এইটো সম্ভৱ হৈছিল মোৰ ফ্ৰেণ্ডছবোৰৰ কাৰণে। সিহঁতৰ সহায়তে আমাৰ সম্পৰ্ক আৰম্ভ হ'ল। লাহে লাহে আমাৰ সম্পৰ্ক মজবুত হৈ আহিব ধৰিলে। মোৰ HSLC এক্সাম ওচৰ চাপি আহিল আৰু তাই মোক এভইড কৰিব ধৰিলে। লগ কৰিব মাতিলে তাই নাহে, কথা নপতা হ'ল। যেন তাই মোক লৈ অশান্তি পাব ধৰিলে। এদিন তাইক এইবোৰ কিয় কৰিছে সোধাত তাই মোৰ লগত সম্পৰ্ক ভঙাৰ কথা ক'লে। তাই একো নুশুনি আঁতৰি গ'ল। মই ৰৈ থাকিলোঁ মাত্ৰ তাইক চাই। বুজা নাছিলোঁ তাই এইবোৰ কিয় কৰিছে। তাইৰ সম্পৰ্কীয় বাইক মোৰ লগৰ আছিল। তাইকো ক'লোঁ বুজাবলৈ, তাইও নোৱাৰিলে। লগৰ সকলোৱে ক'লে, কিন্তু তাই নুশুনিলে। এনেদৰে দিনবোৰ গুচি গ'ল। HSLC এক্সাম দিলোঁ, কিন্তু তাইক মই পাহৰিব পৰা নাছিলোঁ, কাৰণ তাই মোৰ প্ৰথম ভালপোৱা আছিলে। তাই মোক এৰি কিয় গুচি গৈছিল তাৰ একো ৰিজন দিয়া নাছিল। তাইৰ অবিহনে মোৰ যেন একো নাছিলে।
সঁচা ভাল পোৱাৰ কেতিয়াও শেষ নহয় বুলি কথা এষাৰ আছে নহয় পাহিবা। লাহে লাহে তাইৰ লগত আকৌ মোৰ সম্পৰ্ক হ'ব ধৰিলে। মই মোৰ প্ৰথম প্ৰেম আকৌ ঘূৰাই পালোঁ। কিন্তু তাই মোক কিয় এৰি দিছিল তাৰ ৰিজন আজিও মোক নিদিলে। HSLC এক্সামৰ ৰিজাল্ট দিলে, ৰিজাল্ট ভাল হ'ল। মই ওচৰৰে কলেজ এখনত ছায়েন্সত এডমিশ্যন ল'লোঁ। ঘৰৰ পৰা দূৰ হোৱাৰ বাবে মই তাত থাকিবলৈ ল'লোঁ। তাইও ক্লাছ 10 পালে, চব পঢ়াৰ বোজা তাইৰো বাঢ়ি গ'ল। আমি আগৰ দৰে লগ কৰিব নোৱাৰা হ'লোঁ। মই ঘৰত আহিলে তাইক লগ কৰোঁ। ফোনত আমি খুব কম কথা পাতিছিলোঁ। এনেদৰে আমি আমাৰ ৰিলেশ্যন আগুৱাই লৈ গৈ থাকিলোঁ। যেতিয়া কোনোবাই আপোনাক এবাৰ এৰি থৈ গুচি যায় উইদাউট এনি ৰিজন, আৰু যদি তেওঁ আপোনাক ৰিজনটো নিদিয়ে, এটা কথা সদায় মনত ৰাখিব, ডেট পাৰ্চন can leave you again. So you have to be very careful. যদি আপোনাক কোনোবাই এৰি যাবলৈ সিদ্ধান্ত লৈছে বা পাৰিছে, তেতিয়াহ'লে definitely your love is so weak that that person can walk away from your life. So আপুনি ক্লিয়াৰ হ'ব লাগিব যে আপোনাক তেওঁ কিয় এৰিছে, আৰু যদি ৰিজন ইজ ভ্যালিড এনাফ তেতিয়াহ'লে আপুনি একচেপ্ট কৰিব লাগিব। বাট যদি ৰিজন নিদিয়ে তেতিয়াহ'লে আপুনি মেণ্টেলি প্ৰিপেয়াৰ হৈ থাকিব লাগিব যে আপোনাক হয়তো আকৌ এবাৰ তেখেতে এৰি থৈ গুচি যাব পাৰে। বিকজ your love is not that strong to keep that person with you. আগুৱাই গৈ থাকিম আজি ষ্টৰী সৈতে 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM and welcome back. চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছোঁ মাজুলীৰ পৰা অহা সোণমণি বৰাৰ লাভ ষ্টৰী ভাল পাব নাজানিলোঁ। আগলৈ তেওঁ লিখিছে, নিতু মোৰ প্ৰথম ভাল পোৱা আছিল আৰু তাইক মই কেতিয়াও হেৰুৱাব বিচৰা নাছিলোঁ। প্ৰেমত অকল সুখ নাথাকে, দুখো থাকে। যিসকলে সুখ দুখ সকলো সহিব পাৰে সেই সম্পৰ্ক কেতিয়াও নেভাগে। বিশ্বাস এটা সম্পৰ্ক মজবুত কৰিবলৈ ইয়াৰ খুবেই প্ৰয়োজন। তাইক মই বহুত বেছি বিশ্বাস কৰিছিলোঁ, কিন্তু তাই মোক অলপো বিশ্বাস কৰা নাছিলে। সেই কথা মই বহুত পিছতহে উপলব্ধি কৰিছিলোঁ। তাইক বাৰ্থডে উইচ কৰিবলৈ মই ঘৰত আহিছিলোঁ। সন্ধিয়া মই তাইক লগ কৰিলোঁ, এটা গিফ্ট লৈ গৈছিলোঁ। সেইদিনা আমি বহুত কথা পাতিলোঁ। তাই মোক এটা কথাই কৈছিল যাতে মই কেতিয়াও তাইক পাহৰি নাযাওঁ। এনেদৰে মই HS ছেকেণ্ড ইয়াৰ পালোঁ আৰু তাই HS ফাৰ্ষ্ট ইয়াৰ পালে। তাই মোৰ ঘৰৰ ওচৰৰ কলেজ এখনত আৰ্টছত এডমিশ্যন ল'লে। মই ঘৰত গ'লে তাইক কলেজত লগ কৰিছিলোঁ। কলেজৰ প্ৰায়বোৰ ল'ৰা ছোৱালীয়ে মোৰ লগৰ আছিলে, চ' সকলোৱে গম পাইছিল আমাৰ সম্পৰ্কৰ কথা। কিন্তু পাহিবা আমাৰ ৰিলেশ্যনশ্বিপত যে ট্ৰাষ্ট নাছিলে সেই কথাটো মই পিছতহে গম পাইছিলোঁ। চ' সোণমণি আৰু নিতুৰ মাজত ট্ৰাষ্ট ইছ্যু আছে। সোণমণিয়ে নিতুক ট্ৰাষ্ট কৰে, বাট নিতুৱে সোণমণিক ট্ৰাষ্ট নকৰে। ট্ৰাষ্ট ইছ্যু ইজ এ ভেৰি বিগ ইছ্যু। কোনোবাই যদি কাৰোবাক ট্ৰাষ্ট নকৰে সেই ট্ৰাষ্টটো অনাটো আপোনাৰ দায়িত্ব। থাকিব পাৰে, কাৰোবাৰ ইছ্যু থাকিব পাৰে, কোনোবাই হয়তো ইজিলি ট্ৰাষ্ট কৰিব নোৱাৰিবও পাৰে, বাট ইউ কেনট ব্লেম দেট পাৰ্চন। আৰু এবাৰ যদি ট্ৰাষ্ট আহি যায় সেই মানুহটোৱে কিন্তু আপোনাক চকু মুদি বিশ্বাস কৰিব চিৰজীৱনৰ বাবে। বাট সেই ট্ৰাষ্টটো অনাটো আপোনাৰ দায়িত্ব। আগুৱাই গৈ থাকিম ষ্টৰীৰ সৈতে 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 ৰেড FMত মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ আমি সোণমণি বৰাৰ লাভ ষ্টৰী ভাল পাব নাজানিলোঁ। আগলৈ তেওঁ লিখিছে, 2016 চনৰ নৱেম্বৰৰ মাহ ফাৰ্ষ্ট উইকত মই ঘৰত আহিলোঁ। ৰুমলৈ উভতি অহাৰ আগদিনা তাইক লগ কৰিবলৈ তাই কলেজ গৈছিলোঁ। কলেজৰ ওচৰৰ দোকান এখনৰ আগত মই আৰু মোৰ লগৰ এজন ৰৈ আছিলোঁ। কলেজ ছুটি হ'ল, তাই আহিলে। মই আৰু তাই অলপ আঁতৰত গৈ কথা পাতিলোঁ। তেনেকুৱাতে মোৰ লগৰ এজনে ধেমালিতে মোক চিঞৰি ক'লে, তোৰ দেখোন ব্ৰেকআপ হৈছিলে, তাইৰ লগত কিয় কথা পাতি আছ? মই একো নক'লোঁ। তাই মোক সুধিলে মোৰ নতুন কলেজত কাৰোবাক ভাল লাগিছে নেকি, এনেকুৱা কথা কিয় ওলাইছে। মই তাইক বুজালোঁ, কিন্তু তাই যেন মোক বিশ্বাসত নল'লে মোৰ তেনেকুৱা লাগিলে। আৰু তাই বাই কৈ ঘৰলৈ গুচি আহিলে, ময়ো গুচি আহিলোঁ। পিছদিনা মই ৰুমত আহিলোঁ। ৰুমত অহা 3 দিন হ'ল, তাইৰ কোনো কল বা SMS অহা নাই। মোৰ অলপ চিন্তা হ'ল। মই তাইক ফোন কৰিব নোৱাৰিছিলোঁ কাৰণ তাইৰ নিজৰ ফোন নাছিলে। মাকৰ ফোনৰ পৰাহে তাই মোৰ লগত কথা পাতিছিলে। মই উপায় নাপাই মোৰ ফ্ৰেণ্ড প্ৰাঞ্জললৈ ফোন কৰিলোঁ। সি এটা কথা কোৱাত মই শ্বক হৈ গ'লোঁ। মই হেনো তাইৰ সৈতে ৰিলেশ্যন এণ্ড কৰিছোঁ সেইবোৰ তাই গম পায়। তাই প্ৰাঞ্জলক কৈছিল মই হেনো তাইৰ লগত টাইম পাছ কৰি আছোঁ, মই হেনো কাৰোবাকহে ভাল পাওঁ। এই কথা শুনি মই আৰু ৰ'ব নোৱাৰিলোঁ। পিছদিনা মই তাইক লগ কৰিবলৈ তাইৰ কলেজ গ'লোঁ। প্ৰাঞ্জলক কৈ তাইক মাতিবলৈ গ'লোঁ, কিন্তু তাই ওলাই নাহিলে। ৰৈ থাকিলোঁ তাই আহিব বুলি, কিন্তু তাই নাহিলে মোক লগ কৰিবলৈ। কলেজ ছুটি হোৱাৰ পিছত মই তাইক মাতিলোঁ, কিন্তু তাই নুশুনাৰ ভাও ধৰি গুচি গ'ল আৰু এবাৰো ঘূৰি নাচালে।
মই গম পালোঁ তাই মোৰ লগত ৰিলেশ্যন কণ্টিনিউ কৰিব বিচৰা নাই। সেইদিনা মই কলেজৰ সন্মুখতে বহি থাকিলোঁ। জীৱনত যাক মনে প্ৰাণে দি ভাল পালোঁ তাইয়ে তেনেকুৱা কৰিলে। মই তাইক কৈছিলোঁ মোৰ ফ্ৰেণ্ডে যদি তোমাক কিবা কয় মোক ক'বা, কিন্তু তাই নক'লে। ৱেল, কেতিয়াবা ফ্ৰেণ্ডছে হেল্পো কৰে আৰু কেতিয়াবা এটা ৰিলেশ্যনশ্বিপ ব্ৰেক কৰাত ফ্ৰেণ্ডেও সহায় কৰে। আৰু তেনেকুৱা এটা কথাই হ'ল সোণমণি আৰু নিতুৰ ক্ষেত্ৰত। ৱেল, সোণমণিৰ ফ্ৰেণ্ড ৱেৰ নট ট্ৰাষ্টৱৰ্ডি আৰু মিছআণ্ডাৰষ্টেণ্ডিং ক্ৰিয়েট কৰি দিলে এওঁলোক দুটাৰ মাজত। এতিয়া আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ ষ্টৰী। এণ্ড 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। ছুপাৰ হিটছ 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ সোণমণি বৰাৰ লাভ ষ্টৰী ভাল পাব নাজানিলোঁ। আগলৈ তেওঁ লিখিছে 29/11/2016 আমাৰ সম্পৰ্ক ময়ো মোৰ ফালৰ পৰা একেবাৰে শেষ কৰি দিলোঁ। কাৰণ তাই আন কাৰোবাৰ প্ৰপ'জেল একচেপ্ট কৰিছিলে। তাই যাৰ প্ৰপ'জেল একচেপ্ট কৰিছিল সেই ল'ৰাজন মোৰ ভাল চিনাকি আছিল। উপায় নোহোৱা স্বত্তেও মই তাইৰ প্ৰতি থকা মৰম ভালপোৱা বুকুৰ মাজতে শেষ কৰি দিলোঁ। 29 তাৰিখে ৰাতি তাইলৈ এটা মেছেজ কৰিছিলোঁ, নিতু মই লাইফত তোমাৰ অবিহনে আন কাকো ভাল পাব নোৱাৰোঁ। তুমি মোক বিশ্বাস কৰাতকৈ আনৰ কথা বিশ্বাস কৰিলা। এবাৰ তুমি যদি মোক সুধিলাহেঁতেন তেতিয়া মই আজি তোমাৰ ওচৰতে থাকিলোঁহেঁতেন। মই তাইৰ ৰিপ্লাইৰ বাবে ৱেইট কৰিলোঁ, বাট তাইৰ ৰিপ্লাই নাহিলে। পাহিবা লাহে লাহে গম পালোঁ আমাৰ সম্পৰ্ক ব্ৰেক হোৱাৰ কথা। মোৰ কিছুমান ফ্ৰেণ্ডে মোৰ বিষয়ে তাইক বহুত বেয়াকৈ লগাইছিল আৰু তাৰ কাৰণে তাই মোক বিশ্বাসত ল'ব নোৱাৰা হ'ল। যিটো কথা মই অকণমান আগতে ক'লোঁ, ফ্ৰেণ্ডে কেতিয়াবা হেল্পো কৰে আৰু কেতিয়াবা একেবাৰে ব্ৰেকো কৰি দিয়ে এটা ৰিলেশ্যন। আৰু সেইটোৱে হ'ল সোণমণিৰ ক্ষেত্ৰত। সোণমণিৰ কিছু সংখ্যক ফ্ৰেণ্ডে হয়তো আউট অফ শ্বিয়াৰ জেলেচি তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো ব্ৰেক কৰাই দিলে। চ' কোনোবাই যদি কেতিয়াবা ৰিলেশ্যনশ্বিপত সোমাবলৈ চেষ্টা কৰে তেতিয়াহ'লে প্লিজ মেক ইট ক্লিয়াৰ, লেট নট আদাৰ্ছ ব্ৰেক ইয়ৰ ৰিলেশ্যনশ্বিপ, টক ইট আউট উইথ দ্য পাৰ্টনাৰ। আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। এণ্ড 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। ছুপাৰ হিটছ 93.5 ৰেড FMত মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ সোণমণি বৰাৰ ষ্টৰী ভাল পাব নাজানিলোঁ। আগলৈ তেওঁ লিখিছে, স্কুলৰ আমাৰ গ্ৰুপটোৰ ভিতৰত ময়ে ভাল ল'ৰা আছিলোঁ কিজানি। লাহে লাহে ময়ো বেয়া ফালে গুচি গ'লোঁ। লাহে লাহে নিজকে কণ্ট্ৰল কৰিবলৈ আকৌ শিকিলোঁ। এতিয়া তাইৰ সৈতে কটোৱা প্ৰতিটো সময়ৰ স্মৃতি লৈ জীয়াই আছোঁ। 1 year হৈ গ'ল, তাইক পাহৰা নাই। লগৰ বহুতে কৈছিল আন ছোৱালীয়ে এজনী চাই ল বুলি, কিন্তু মই নোৱাৰিলোঁ। এতিয়া অকলে জীয়াই থাকিবলৈ শিকিলোঁ। তাইক লৈ ভৱিষ্যতৰ বহুত সপোন আছিল, কিন্তু বিধিয়ে দিলেও বিধাতাই নিদিয়ে বুলি কথা এষাৰ আছে নহয়। এতিয়া প্ৰেজেণ্টত জীয়াই থাকিব শিকিছোঁ। পাষ্টৰ সেই স্মৃতিবোৰ মই মনত পেলাব নিবিচাৰোঁ, যি স্মৃতিয়ে মোক ধ্বংস কৰিব বিচাৰে। আৰু ফিউচাৰৰ ৰঙীন সপোন ৰচিব নিবিচাৰোঁ, যি সপোনৰ কোনো অস্তিত্বই নাই। মাত্ৰ প্ৰেজেণ্টত জীয়াই থাকিব বিচাৰোঁ। ৱেল, সোণমণি যিটো হ'ল তোমাৰ লাইফত, অফক'ৰ্ছ দেট ইজ ছেড, বাট দেট ডাজন্ট মিন লাইফ ষ্টপছ হিয়াৰ। যিটো তোমাৰ লগত হ'ল তাৰ পৰা তুমি বহুত কথাই শিকিলা, বাট তোমাৰ লাইফৰ হেপিনেছ কাৰোবাৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে। ইউ শ্বুড বি হেপী ৱেন ইউ আৰ এলোন অলছ'। আৰু যদি তুমি অকলে জীয়াই থাকিবলৈ শিকিছা, তাতকৈ আৰু ডাঙৰ এচিভমেণ্ট একো হ'ব নোৱাৰে। কাৰণ যদি তুমি কাৰো ওপৰত ডিপেণ্ডেণ্ট নহয়, তেতিয়াহ'লে তোমাৰ সুখ দুখ, তোমাৰ ইম'শ্যনছ কাৰো ওপৰতে ডিপেণ্ডেণ্ট নহয়। তোমাক কাকো নালাগে। এণ্ড ডু ট্ৰাষ্ট মি, লাভ উইল কাম টু ইউ, ইউ জাষ্ট নিড টাইম। আৰু কিছু কথা লিখিছে, সেয়া পঢ়ি গৈ থাকিম। এণ্ড 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। ছুপাৰ হিটছ 93.5 ৰেড FMত মই আছোঁ আপোনাৰ সৈতে পাহি। আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ সোণমণি বৰাৰ লাভ ষ্টৰী ভাল পাব নাজানিলোঁ। আগলৈ তেওঁ লিখিছে, তাইক ভাল পোৱাৰ পিছৰে পৰা প্ৰকৃত প্ৰেম কি বুজি পালোঁ পাহিবা। পাহিবা, আপোনাৰ এই প্ৰগ্ৰেমৰ যোগেদি মই নিতুক ক'ব বিচাৰোঁ, নিতু মই যদি কিবা ভুল কৰিছোঁ তোমাৰ ওচৰত তাৰ বাবে চৰি। তোমাক ভাল পোৱা দিন ধৰি মাত্ৰ মোৰ হৃদয়ত তুমিয়ে আছা। তোমাৰ ছবিখন, তোমাৰ সৈতে কটোৱা স্মৃতিবোৰ বুকুত এডোখৰ ঘাঁ হৈ থাকি যাব, যি ডোখৰ ঘাঁ আৰু কেতিয়াও নুশুকাই মোৰ। পাহিবা, এতিয়াও মনে কয় তাই উভতি আহিব, কিন্তু পাহিবা তেতিয়া উভতি আহি কি লাভ, যেতিয়া মই জীয়াই থাকিব শিকি গ'লোঁ অকলশৰীয়াকৈ। এয়াই মোৰ লাভ ষ্টৰী পাহিবা। বহুত ইনচিডেণ্ট লিখিম বুলি ভাবিও লিখিব নোৱাৰিলোঁ। সময়ৰ সোঁতত অলপ পাহৰিবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ এই প্ৰগ্ৰেমটো অসমৰ কাপলবোৰৰ কাৰণে এখন ডাঙৰ মঞ্চ। আপোনাৰ মিঠা মাতেৰে আমালৈ আৰু নতুন নতুন লাভ ষ্টৰী আগবঢ়াই থাকিব, তাৰে কামনাৰে।
পাহিবা জীৱনৰ প্ৰতিটো সময়ত মোৰ লগত থকা ফ্ৰেণ্ডছবোৰৰ কথা নিলিখিলে চাগে চিঠিখন আধৰুৱা হ'ব স্কুলীয়া জীৱনৰ পৰা মোৰ সকলো ফ্ৰেণ্ডছে মোক জীয়াই থাকিব শিকালে তাই এৰি যোৱাৰ পিছত মোৰ কি হৈছিল তাৰ পৰা একমাত্ৰ মোৰ ফ্ৰেণ্ডছে উলিয়াই আনি এটা নতুন লাইফষ্টাইল দিছিল বিপ্লৱ মানস ৰঞ্জন দেৱ প্ৰাঞ্জল ৰাজা চিত্ৰৰঞ্জন আদিয়ে প্ৰেমবিহীন এখন পৃথিৱী জীয়াব শিকালে এইচএছত লগ পোৱা নাও মাই বেষ্ট ফ্ৰেণ্ড গৌতম বৰায়ে ধৈৰ্য ধৰাব শিকালে থ্যাংক ইউ টু অল মাই ফ্ৰেণ্ডছ এনেদৰে যাতে আমি একেলগে থাকোঁ ৱেল শুনমনি ইউ হেভ ভেৰি গুড ফ্ৰেণ্ডছ ৱেল কিছু হয়তো তোমাৰ বেয়া ফ্ৰেণ্ডছ আছিলে যাৰ পৰা তুমি আঁতৰি আহিলা বাট যাৰ তুমি নাম লিখিলা আই এম হেপী ডেট ইউ হেভ দেম চ' এতিয়া তুমি অকলশৰীয়া নহয় ইউ হেভ ফ্ৰেণ্ডছ আৰু ফ্ৰেণ্ডছ থকাটো এটা ডাঙৰ গিফ্ট কিন্তু আৰু লাইফ লং যদি এই ফ্ৰেণ্ডছ তোমাৰ লগত থাকে ডেট মিনছ ইউ আৰ আ ভেৰি ভেৰি নাইচ পাৰ্চন So I am equally happy that you have such friends who stood by you when you needed the most. And please cheer up, life is one. Gotike dukh kori lab nai. Prem ako ahibo, ako premot poriba. But etia bortoman nijoke bhal paboloi hika. Nijor friends ok bhal paboloi hika, nijor family ok bhal paboloi hika. Aru saba prithibikhon rongin hoi poribo. Bele asile aji story bhal pabo nejanilu. Eta notun love story hoite ako log pam. Until then, to fall in love, it's a great feeling and you get to learn a lot. And always remember, I love you. 93.5 Red FM, bajate raho.